তেনেধৰণে মানে এইটো প্ৰেছ আমি আজি অৰ্গেনাইজ কৰা হৈছে আৰু আছিলে আমাৰ 3 মাহ মূৰে মূৰে মিটিং হ'ব কিন্তু আজিলৈকে হোৱাই নাই আজিলৈ এবাৰ হৈছে 6 মাহ পিছত এতিয়ালৈকে আৰু 6 মাহ পিছত আৰু এতিয়ালৈকে হোৱা নাই কাকো আমি জাপি দিব নিবিচাৰোঁ কাৰণ এইটোতো মই অন্য মানুহে যে ভুল কৰিছে বুলি ক'লেতো আৰু এইটোতো নহ'ব তথাপিও মানে আমি চবেই এইটো বুজিব লাগিব আৰু মানে কাৰ্বি আংলং অট'নমাছ এইটো নিয়মত আছিলে 3 মাহ মূৰে মূৰেতো আমাৰ এইটো ৰিভিউ মিটিং হ'ব লাগে কিন্তু যোৱাবাৰতো 6 মাহ আমাক মাতিছে 3 মাহ হ'ব লাগে কিন্তু 6 মাহ মাতি দিলে এতিয়া ঠিক তেনেদৰে মানে আমি যদি তেনেকুৱাতো আৰু হেৰি নকৰোঁ আৰু বাঢ়ি দিব পাৰে 6 মাহ 7 মাহ 1 বছৰলৈকে নহ'ব পাৰে এইটো ৰিভিউ মিটিং যদি নহ'লেতো আমি গমেই নাপাওঁ তাৰমানে মানে 3 মাহ নোৱাৰিলেও মানে 3 মাহ অলপ পাৰ হোৱাটো আমাৰো ইমান আপত্তি নাই কিবা কিবি নানা ধৰণৰ এটা সমস্যা আছে এইটো কাৰণ এইটো আমাৰ ইণ্ডিয়াটো বহুত ডাঙৰ হয় বা আসামতো ডাঙৰে হয় বহুত সমস্যা তথাপিও মানে আমি ভাবিছোঁ আৰু 3 মাহ মানে নহ'লেও মানে 3 মাহ 6 মাহলৈকে যাব নালাগে আমি এইটো মানে আমাৰ ধাৰণা আৰু যদি কৰিছোঁ বস্তুটো যদি আজিৰ তাৰিখত যদি তেনেকৈ যদি আমাৰ একো নকৰে ভৱিষ্যত হয়তো আমি আৰু আমাৰ ছটা আলোচনা কৰি পেলাই কি কৰিব লাগে আমি এইটো ডিচিশ্যন ল'ম কিন্তু আমি যিটো চিন্তা কৰিছে আমি এইটো মানে এইটো আশা কৰিছোঁ আমি সেই আশাটো মানে 100% তেনেকৈ হোৱা নাই আৰু ফুলফিলটো আমিতো কৈছোঁ দে সেইটো খোলাই কৈছোঁ যে আমাৰ CM চিফ মিনিষ্টাৰ তেখেতৰ লগত মানে আমাৰ মিটিং এটা হ'ব লাগে বৰ্তমানলৈকে আমি এইটো ছাৰৰ কিবা ব্যস্ততাৰ কাৰণে হ'ব পাৰে বা অন্য কিবা কাৰণো হ'ব পাৰে কিন্তু বৰ্তমানলৈকে আমি মানে তেনেকৈ আলোচনা কৰিব পৰা নাই বা পোৱা নাই সেইটোৱে আৰু আমাৰ যিটো সমস্যাটো পিছ যদি পাৰ্মানেণ্ট কৰিব লাগে তেতিয়াহ'লেতো আসাম এইটো টিম কাৰ্বি আংলং আমি এইটোতো জইনলি এইটো আমি আলোচনাটো হৈ থাকিব লাগে যদি নহ'লেতো অভাৱ অভিযোগবিলাক আমি কি কৰিম মানে কি কয় অভিযোগ মানে পাই আছোঁ আমি কিছুমান কথা আৰু এইটোৱে আৰু কাম কৰা নাই এইটো কথা নহয় আমাৰ টাৰ্গেটটো হৈছে পিছ হওক সেইটোৱে আৰু কথা সেইকাৰণে পিছ হ'লেতো আলোচনাটো থাকিব লাগিব বোলে আমি কৰোঁ নহ'লেতো পিছটো কেনেকৈ হ'ব সেইটোৱে আৰু অকল আমাৰ নহয় আৰু চবেই বুদ্ধিজীৱীসকলে কৈছে যে আপোনালোকে এইটো অলপ স্পীডটো কৰিব লাগে তেনেকুৱা ধৰণৰ কথা আৰু বস্তুটো এইটো কিবা কথা এটা কওঁ আৰু মানে কি কয় এগ্ৰিমেণ্ট নকৰা আগতলৈকে বহুত মানে আমাক ফুল 100% সহায় কৰিছে এইটোতো খাটাং আৰু দিছা এগ্ৰিমেণ্ট নকৰালৈকেতো আমাক বহুত ছাপোৰ্ট কৰিছে আৰু তেখেতে বহুত চেষ্টাও কৰিছে হোৱাও হৈছে এগ্ৰিমেণ্টটো এতিয়া এগ্ৰিমেণ্টৰ পিছত মানে যেনেকৈ আলোচনা হ'ব লাগে আমি মানে তেনেকৈ পোৱা নাই আৰু কথাটো এইটোৱে আৰু 4 Bangla Pulau London 2021 ateng Gov India o Gov Assam atu ahin penta Prabin mensai dengpon si kepacun pon ke claim point number 5 ke London 2021 aputha kerap asong ahin pen ke bang jilang arni Delhi humri tamsi home minister kaprek am minister lapen Gov India kithe giding atum pen kachitong asai dengpon si London 2021 MOS kepacun pon jiapan চাই দেখবন খুব আমি ভাবিছোঁ আমি চৰকাৰ কি কয় এইটো পিছ যিটো স্থায়ী হ'বৰ কাৰণে হ'লেতো অকল হেৰি পলিটিকেলটো চালে নহ'ব আমি চবকো মানে এটা সামৰি ল'ব লাগিব আমাৰ কেডাৰসকলে তেতিয়া মানে হতাশ হৈ যাব যে আমাৰ লিডাৰবিলাকে সিহঁতক একো ৰিহেভ কৰা নাই তেনেকুৱা ধৰণৰ মানে বহুত মানে কুৱেশ্যন আছে আৰু আমাৰ ওপৰতে ঠিক সেইধৰণে মানে আমি এইটো আজি ৰাজহুৱাকৈ মানে এইটো এপিল কৰিছোঁ আৰু যে মানে পিছ পাৰ্মানেণ্ট হ'ব হ'লেতো চব ছাইডৰ পৰাও মানে এইটো আমাক ৰিহেভটো দিব লাগে আৰু বস্তুটো অকল পইচা দিলে যে ৰিহেভটো হৈছে এইটো কথা নহয় পইচাটো আজি আছে কালি শেষ হৈ যাব এইটো পাৰ্মানেণ্ট চলিউশ্যনটো কি এইটোতো কাউন্সিলো চিন্তা কৰিব লাগিব আৰু গভ আসামো চিন্তা কৰিব লাগিব খেতাৰসকলৰ কাৰণে আৰু আমি সকলোৰ কাৰণে আৰু এনেই অনুভৱ কৰিছোঁ আৰু আমাৰ কথা হয়তো নহ'ব পাৰে তথাপিও মানে যিবিলাক আমি দেখা বস্তু আৰু এক্সাম্পল হিচাপেতো আমি কওঁ যে আমাৰ এইটো ওচৰ চুবুৰীয়া কিছুমান সিহঁতৰতো এগ্ৰিমেণ্ট আছে সিহঁতে কিন্তু আমাক যেনেকুৱা কৰিছে তেনেকুৱা আমি মানে শুনা নাই আৰু বস্তুটো এক্সাম্পল দিব পাৰে বড়োলেণ্ডো বুলিব পাৰে বড়োসকলকো মানে বড়োলেণ্ডে মানে সিহঁতে বহুত গুৰুত্ব দিয়ে সেইটো কথা আৰু বস্তুটো তো এতিয়া ওপৰ মহলা
বলাকে কি চিন্তা কৰে সেইটো আৰু আমি এপিল কৰিছোঁ আমাৰ ফালৰ পৰা যিমান পাৰে আমি পিচটো মানে পাৰ্মানেণ্ট হওক বুলি আমি কিবা চেষ্টা কৰিছোঁ এতিয়া ভৱিষ্যত যদি আৰু সিহঁতে আমাৰ ওপৰত আকৌ জাপি দিলেতো নহ'ব যে সিহঁতৰ কামে এইটোতো পিচ কৰাটো সেইটোতো নহ'বতো আপোনালোকৰো দায়িত্ব আছে চবৰে দায়িত্ব আছে আৰু মেইন দায়িত্বটো হৈছে গভমেণ্ট এইটো আপোনালোকে চবেই জানে অকল আমাক পুলিচ এৰেষ্ট নকৰিলে বা এইটো যে এইটো পিচ এইটো নহয়তো ইয়াতে দফা কিছুমান লিখিছোঁ মানে 2.2টো হৈছে আপোনাৰ এইটো কি কয় ৰিজাৰ্ভেশ্যন বুলি কিবা অঁ এইটো মানে এইটো 125 এইটো এমেণ্ডমেণ্টটো মানে এইটো বিল পাছ হ'ব লাগে 2.2টো মানে এনে আহি আছে আৰু 2.3টো হৈছে মানে যিটো ৰিজাৰ্ভেশ্যন যিটো 33টো মানে 34 বছৰ দেই 34টো মানে এছ টি কাৰণে ৰিজাৰ্ভ আৰু 10টো হৈছে আপোনাৰ এইটো অ'পেন ফৰ অল তেনেকৈ আছে আৰু 3.5টো হৈছে মানে চিডুলত মানে কি কয় এইটো নন কাৰ্বি এইটো কোনো কিবা আউটছাইড কাৰ্বিং লং থকা কাৰ্বিসকলক মানে এইটো চিডুলিংটো দিব লাগে আৰু 3.6টো হৈছে মানে আউটছাইড কাৰ্বিং লং কাৰণে এইটো ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এইটো মানে ক্ৰিয়েট কৰিব লাগে ইমিডিয়েটলি বৰ্তমানলৈকে এইটো হোৱা নাই সেইকাৰণে এইটো 125 এইটো এমেণ্ডমেণ্ট এইটো কৰিব লাগে আৰু ঠিক ধৰণে মানে 4.4 আমাৰ মানে ল'ৰাবিলাক মানে এনে এগ্ৰিমেণ্ট কৰা সময় এইটো আছে যে 3 বছৰলৈকে আমাক কেডাৰবিলাকৰ কাৰণে 6,000 সিহঁতে ষ্টাইপেণ্ড দিব লাগে বৰ্তমানলৈকে দিয়া নাই সেইকাৰণে মানে এইটো আমি এইটো ইনক্লুড কৰিছোঁ এইটো ডিমাণ্ডটো মানে এইটো যিটো এগ্ৰিমেণ্টত আছে এইটো আমি হেৰি কৰিব লাগে আৰু তেনেধৰণে এইটো 4.5 আৰু এইটো কাউন্সিলৰ ফালৰ পৰা মানে এইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমাৰ এগ্ৰিমেণ্টত আছে যে কাউন্সিল ফালৰ পৰা মানে কেডাৰসকলক মানে এইটো ৰিহেপৰ মানে নানা ধৰণৰ স্কিম কিবা কিবি আমাক দিব লাগে কিন্তু বৰ্তমানলৈকে তেনেকুৱা ধৰণৰ কোনো আমাৰ লগত আলোচনা হোৱা নাই দিছোঁ সেই মানে সেই গোটেই কথাটো মানে সামৰি লৈ পেলাই আমি এইটো আজি যিটো প্ৰেছ মিটটো এটা মানে ৰাইজৰ আগত এইটো দাঙিব বিচাৰিছোঁ আৰু একটা কথাটো এইটো আৰু আমি এইটো 2021 MOSটো মানে আৰু সোনকালে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি দিল্লীত যাম হোম মিনিষ্টাৰক লগ কৰিম তেনেধৰণে মানে অলপ মানে আমাৰ যিটো মানে আমি মানে লগ কৰিলে আমাৰ এইটো কি কয় আমাৰ MOS 2022 ইমপ্লিমেণ্ট কৰিব পৰা যায় তেনে আমাৰ হোম মিনিষ্টাৰক আমি দিল্লীত লগ কৰিব যাম কথাটো আছে আৰু আমাৰ এপিলটো আৰু এইটো চিফ মিনিষ্টাৰটো ইমিডিয়েটলি মানে আমি পাৰিলে লগ কৰাটো মানে লগ কৰিব বিচাৰিছোঁ আমি aputha alam pangceng la bolo pini nifai tarik grehni 12/7/2022 Jakong Julayani Dipu Press Club Dipu Along Karbi Ex Revolutionary United Forum KERUF mate abarim risim kangtang risim keot song trop 6x militant organization KNLF UPLA PDCK KPLTR KPLTM Lapen KPLTC Atumahin Pen Damtang Karbinglong Accord Karbi Accord 2021 mate MOS 2021 aputha lamthe isi ini Sorkar Gop Athengno lamthe ke pangdak pen birta ong chutai along pachethang ponlo Damtang aningka narni aporalong abarim risim kot asong songtrok 6 militant organization atum lapen Sorkar Gov India Gov Assam Angbong Kachingwai Pachitonsi Lamdon mate Karbi Accord 2021 MOS 2021 Delhi along Chitokponlo Lamdon 2021 ateng Sorkar Gov India Gov Assam atumahin pen Lamdon alam the angdeng pi angdeng su kido anta kepacun daprang nangji arpu mate moral responsibility do lapen ke claim ponji alam chak tadu lapen jongdame lamdon kepaduya farman lapen kepacunji farman si akehai Amit Shah Home Minister of India akehai Narendra Modi Prime Minister of Gov India angke akehai Himanta Biswa Sarma Chief Minister Gov Assam Karbi Anglong batai nang humrilo anparta akehai Tuliram Ronghang CM Karbi Anglong Thomas Council Honorary Doctorate Degree Peace and Development and Unity
puhei hui kemanta ang theglo lapen Karbinglong Autonomous Council tim Karbinglong atum Lamdon 2021 kepacun pom nangji arto 2021 ateng si tamtang aporalong akehai Narendra Modi Prime Minister of India jokta Karbi Anglong wangsi kachingthur asai amu along eta somponlong lo Lamdon 2021 MOS 21 kepacun pon pamiji lapen kepaprang ponji aparman Gov of India lapen Karbi Anglong Autonomous Council tim Karbi Anglong atum abarim risim keot asong atum apan rapchari atwar awar sai mate political rehabilitation political will pu amuton pincong nangji mate atwar tho nangji apodlo bonta non rabdet athengnu along keklang lake Lamdon 2021 MS 21 apan kemisen lapen ningi the kipi awe lapen sai ki pachun punji nalong ke pangkri ke panung asong ti tek ponlong lo Lamdon MOS 2021 ateng pen Gov India Gov Assam lapen Karbinglong Autonomous Council tim Karbinglong atum lamthe kachipi alam chak do ana putak ardi arpu responsibility chideng pon pen sai ki pachun pon pami thegi aphan akeng kam kachijor kenang soddu walam the panong si abarim risim kor asong song thok atum mate kerap amate Karbi X mose United Forum asong hin pen kachunigri appeal alam the pangdak ponse birta pache thang ponlo lasi number 1 Lamdon 2021 along angdeng Klaus Doan Prabjin pen Gov India Gov Assam pen kakatum ahin pen kepacun pon keklem Lamdon 20.2 Lamdon 2021 along angdeng pi angdeng so 2.2 2.3 3.5 3.6 4.4 4.4 4.5 4.6 lapen 5.2 ateng Prabjin pen kepacun pon keklem point number 3 bangke lapolo Lamdon 2021 ateng kak mate tim Karbinglong atum ahin penta arsikjit arpu deng ponsi Prabjin pen kepacun pon keklem আসলে পলিটিক্যাল রাজনীতি ক্ষেত্ৰই হওক বা উন্নতি ডেভেলপমেণ্ট ক্ষেত্ৰই হওক বা এইখিনি দফা আছে সেইমতে সকলোখিনি ইমপ্লিমেণ্টেশ্যন হোৱা বা সমাধান হোৱা আৰু 2 নম্বৰ হৈছে যিমানখিনি দফা আছে দফা আৰু যিটো দফা প্ৰায়খিনি আছে সেইটো সোনকালে হওক প্ৰায়খিনি আমি ইয়াত উল্লেখ কৰা আছে সেই উল্লেখ কৰা মতে প্ৰায়খিনি চৰকাৰে সোনকালে কৰিবলগীয়াখিনি সোনকালে কৰক আৰু প্ৰায়খিনিতো সোনকালে নহয় বা লাহে ধীৰে হ'লেওতো গোটেইখিনি কৰা 2 নম্বৰটো সোনকালে এইবোৰ কাম ৰাইজৰ আগত দাঙি ধৰিবলৈ সোনকালে কিবা কৰিব লাগে আৰু 4 নম্বৰ হৈছে সেই একৰ্ডৰ ক্ষেত্ৰত টিম কাৰ্বিঙৰ ৰেছপন্সিবল আছে ডাঙৰ ৰেছপন্সিবল আছে মৰে ৰেছপন্সিবল আছে আপোনালোকে সেই একৰ্ডৰ ক্ষেত্ৰত ভাল পদক্ষেপ লওক আৰু সোনকালে ইমপ্লিমেণ্ট কৰাৰ কাৰণে আপোনালোকে গুৰুত্ব দিয়ক আৰু 4 নম্বৰ হৈ আমি আসাম গভৰ্ণমেণ্টক এইটো অনুৰোধ কৰিছোঁ যে যিমানখিনি MOS বা একৰ্ড কৰা দফা আছে সেই দফাখিনি আসাম গভৰ্ণমেণ্ট যি কৰিবলগীয়া আছে কৰিব লাগে আৰু 5 নম্বৰ হৈছে যে আমি একৰ্ডৰ ক্ষেত্ৰত সন্তুষ্টি অসন্তুষ্টি মাজত আছোঁ আমি যিটো দেখা পাইছোঁ সেইটো হ'লে MOS যিটো দফা আছে বা MOS যিটো পিছ একৰ্ডৰ আছে সেই পিছ একৰ্ডটো আসাম গভৰ্ণমেণ্টে হওক বা কাৰ্বি আংলং অটোনমাছ কাউন্সিল হওক বৰ্তমান অৱহেলা কৰা আমি যিটো পদক্ষেপ দেখিছোঁ সেই অৱহেলা ক্ষেত্ৰত আমি দিল্লী চৰকাৰক অৱগত কৰাবৰ কাৰণে দিল্লী 6টা সংগঠনে যাব সোনকালে এই হোম মিনিষ্টাৰ লগ কৰা আৰু অন্য মিনিষ্টাৰ লগ কৰা আৰু দিল্লী চৰকাৰ যিটো হোম মিনিষ্ট্ৰী যিটো বিষয় আছে লগ কৰা এই 5টা দফা আছে